বন্ধুসকল, কি খবৰ আপোনালোকৰ? ভালনে? প্ৰথমে ভোলেনাথক সেৱা কৰি লওক আপোনালোকে। সেৱা জনাৰ পাছত আজি আপোনালোকক আমি এনেকুৱা জেগাত লৈ যাম, যিটো জেগাত বটিং কৰি আপোনালোকৰ বুকু কঁপি উঠিব। চাওক এইবোৰ কি হয়, আৰু এই জেগাটো যিটো জেগাত আপোনালোকক আমি লৈ যাম। আহক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। বন্ধুসকল, ফাইনেলি আমি আহি পালোঁ এই কৰ্ণাটক আৰু মেচুৰ হাইৱেৰ মাজৰ এডোখৰ জেগা, যিটোক কোৱা যায় বাৰ্ড চেঞ্চুৰী। আৰু ইয়াত আপোনালোকে বটিং ষ্টেণ্ডো আছে, বটিং কৰিব পাৰিব। যাৰ মানে বটিং ইমানেই ডেঞ্জাৰ, আপোনালোকক কি ক'ম, মানে হাত পানীত পৰিলেই আপোনালোকৰ মানে হাত ঘৰিয়ালে কামুৰি লৈ গুচি যাব। গতিকে আপোনালোকে চাই থাকক। আপোনালোকক আমি একদম শেষলৈকে ভালকৈ দেখাম ঘৰিয়ালবোৰ কেনেকৈ ক'ত শুই থাকে, কেনেকৈ হেৰি কৰে, চৰাইবোৰ কেনেকুৱা, চৰাইবোৰ কিমান ধুনীয়া, চৰাইবিলাকৰ মাতবোৰ, চৰাইবিলাকৰ হেৰি কালাৰ, চৰাইবিলাক কিমান ডাঙৰ কিমান সৰু, বহুত পাব। ইয়াত আহে চৰাই অষ্ট্ৰেলিয়াৰ পৰা আহে, নিউজিলেণ্ডৰ পৰা আহে, মানে এইবোৰ বাহিৰৰ জেগাৰ পৰা আহি ইয়াত পোৱালি দিয়ে, তাৰপাছত আকৌ নিজৰ নিজৰ জেগাত উৰি গুচি যায়। এইখনেই হৈছে সেই নদীখন। চাওক, ইয়াত আমি বটিং কৰিম এতিয়া। ইয়াত কাণে কাণে সিপানে সিপানে মানে য'তে ত'তে এইটোৱে হৈছে সেই ঘাটটো। চাওক, ইয়াতে আপোনালোকে উঠিব লাগিব। আৰু ইয়াৰ সন্মুখত ফৰেষ্টৰ মানুহ ৰখি আছে। এইটো ফৰেষ্টৰ জেগাই হয়, আৰু ফৰেষ্টৰ মানুহে নাও চলায়। আমি মই বহি আছোঁ, কপি বহি আছে, ইয়াত ধনু বহি আছে, দেখিছে। এতিয়া আমিও চাম, আপোনালোকে চাব আৰু আৰম্ভ কৰিম। ঠিক আছে, এইবাৰ আমাৰ বটিং ষ্টাৰ্ট হ'ল। চাওক, এয়া নাও চলাব আৰম্ভ কৰি দিলে। এয়া আমি গৈ আছোঁ এখন বহুত ডেঞ্জাৰ নদীৰ মাজত। চাওক, সেইপিনেও নাও, আগলৈ সেইপিনেও নাও, মানে মানুহ বহুত হয় ইয়াত। আমি এতিয়া আপোনালোকক দেখাম ইয়াত কি কি পোৱা যায়, আৰু আপোনালোকে চাই থাকিব, শেষলৈকে চাব। বহুত বস্তু আপোনালোকে দেখিব পাব ইয়াত। ঠিক আছে। Crocodile, dog crocodile. Crocodile, mouth open. Oh my God! এয়া চাওক, কি দুটা বাহ, কেনেকে মুখ খুলি শুই আছে। চাওক, বাহ, কি ডেঞ্জাৰ। এনেকে নদীত বটিং কৰিব গৈ এইভাগে দেখা পাই খুব ভাল লাগিছে। চাওক, কি ডেঞ্জাৰ, বাপৰে বাপ। আৰু চাই থাকক, আৰু দেখাই আছো। সৰুবোৰ চাওকচোন, কি ধুনীয়া ধুনীয়া চৰাই, চৰাই। মানে আপোনালোকে ইয়াত মই এতিয়া দেখাই আছো, মোৰ মোবাইলত দেখাইছোঁ না ভিডিঅ'টো, সেইবাবে মানে মোবাইলে ইমান ৰৈ আছে, জুম কৰিব পৰা নাই। নহ'লে আমাৰ আপোনাক কি সুন্দৰ সুন্দৰ চৰাই আছে ইয়াত। মানে তথাপিও কিছুমানক কেটচ কৰিছোঁ ওচৰৰ পৰা, আপোনালোকে চাই থাকক। কিছুমান চৰাই বহুত ওচৰৰ পৰা আমি মানে মই জুম কৰি লৈছোঁ, তাহাঁতৰ মানে ধুনীয়াকৈ হেৰিয়া চাওক, দেখিছেনে কি সুন্দৰ চৰাই। আৰু বহুত মানে
ইয়াত বাহিৰৰ দেশৰ পৰা আহে চৰাইবোৰ ঠিক আছে এইবোৰ আমাৰ ভাৰতৰ চৰাই নহয় দেখাত লাগিছে বহুত এইটো চাওক কেনেকে আছে চাওক মুখখন খুলি বাপৰে আৰু এইবোৰ চাওক দেখিছেনে বাহ কি ধুনীয়া চৰাই এইবোৰ আৰু ধুনীয়া ধুনীয়া চৰাই আছে ইয়াতো আছে এইবোৰ চাওক দেখিছে আৰু চাই থকা আৰু আছে এইবোৰ চাওক বগা বগা মানে কেমেৰাত মানে মই ভালকেনে মই জুম বহুত দূৰৰ পৰা জুম কৰিছোঁ নে ইমানটোৱে জুম হয় কিন্তু যদি ভাল ডিজিটেল সেই কেমেৰা সেইটো দেখিছে এইটো দেখিছেনে ক্ৰক'ডাইলৰ পোৱালি হয়তো ঘৰিয়ালৰ পোৱালি চব অকণমানি তিনি সৰু ৰ'দ লৈ আছে দেখিছে চব ওপৰতে দেখিছেনে বা কি ডাঙৰ ডাঙৰ চৰাই এইবিলাক আৰু আহি পিনি ইয়াত মানে পোৱালি দিয়ে তাৰপিছত নিজৰ জেগাত গুচি যায় বা এইটো এটা শুই আছে চব দেখিছে কেনেকৈ ৰ'দ লৈছে এই জাজ উঠি গৈছে এইটো কেটচ কৰিব নহ'লে ইয়াক উঠি যোৱাটো কিন্তু এই জাজ ওপৰলৈ উঠি গৈছে সৰু পোৱালিয়ে বেছি ডাঙৰ নহয় মানে ইয়াত বহুত আছে এতিয়া মানে আমি দুপৰীয়া টাইমত আহিছোঁ নে সেইবাবে মানে তাহাঁতি দুপৰীয়া টাইমত মানে কি হয় সন্ধিয়া টাইমত পানীতে থাকে প্ৰায় ওপৰলৈ খুব কমে আহে ঠিক আছে বাৰু আছে আগলৈ আৰু অলপ আগত দেখাইছে এই বছৰ দেখিছেনে সেইবোৰ পিছলৈ মানে ওচৰত মানে বটিং এনেকৈ বস্তু চাই চাই বটিং কৰিবলৈ খুব ভাল লাগে ন এই জেগাটো মানে আহিছোঁ আমি মানে এইবোৰ মানে খুব বহুত বেলেগ বেলেগ সকলো বেয়া নালাগিলে মানে বেলেগ বেলেগ বস্তু দেখিব পাৰোঁ বেলেগ বেলেগ ধৰণৰ চৰাই দেখিব পাৰোঁ বহুত বেলেগ বেলেগ ধৰণৰ কিবা কিবি দেখিব পাৰোঁ সেইটো কাৰণে খুব ভাল লাগে সেইবোৰ চাওক কি ধুনীয়া ধুনীয়া চৰাই আছে চব জুম কৰি দেখাইছোঁ আপোনাক বা বাৰু ঠিক আছে শেষত আপোনালোকৰ পৰা বিদায় ল'লোঁ আশা কৰিলোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে গতিকে বাই বাই